মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আসাম টেটৰ 30টা MCQ অসমীয়া বিষয়ৰ ওপৰত। বহুতেই ইম্পৰ্টেণ্ট হয়, ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ভিডিঅ'টি আৰম্ভ কৰিছোঁ। ইয়াৰে প্ৰথমটি প্ৰশ্ন হৈছে, তলৰ কোনটো প্ৰকৃত ভাষাৰ পৰা অসমীয়া ভাষাৰ উৎপত্তি হৈছিল? আমি সকলোৱে জানো অপশ্যন এ শুদ্ধ উত্তৰ মাগধী। ইয়াৰে 2 নম্বৰ কুৱেশ্যনটি হৈছে, তলত দিয়া কোনটো অসমীয়া ভাষাৰ মাতৃলিপি হয়? ইয়াৰে অপশ্যন এ শুদ্ধ উত্তৰ। তৃতীয়টি প্ৰশ্ন হৈছে, তলত উল্লেখিত কোনটো উপভাষাত মহাপ্ৰাণধ্বনিৰ শ্ৰৱণতা বেছি? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কামৰূপী, অপশ্যন এ শুদ্ধ উত্তৰ। 4 নম্বৰ কুৱেশ্যনটো হৈছে, শংকৰদেৱে কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? অপশ্যন এ শুদ্ধ উত্তৰ কীৰ্তন। ইয়াৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে, শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি? এইটো আমি সকলোৱে জানো, ভক্তি ৰত্নাকৰ। 6 নম্বৰ কুৱেশ্যনটি হৈছে, অসমৰ বৈষ্ণৱ ধৰ্মৰ 4টা পুথিৰ ভিতৰত তলত উল্লেখ কৰা কোনটোৰ স্থান শীৰ্ষত? ইয়াৰে অপশ্যন বি শুদ্ধ উত্তৰ কীৰ্তন। 7 নম্বৰ কুৱেশ্যনটি হৈছে, মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান? এইটো একেবাৰে সহজ কুৱেশ্যন। ইয়াৰে এনচাৰটো হৈছে 157। 8 নম্বৰ কুৱেশ্যনটি হৈছে, তলৰ কোনখন ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত গৱেষণা গ্ৰন্থ? অপশ্যন চি শুদ্ধ উত্তৰ দেৱী। 9 নম্বৰ কুৱেশ্যনটি হৈছে, হেম বৰুৱাৰ প্ৰথমখন কাব্যপুথি হ'ল বালিচন্দ্ৰা, অপশ্যন চি শুদ্ধ উত্তৰ। 10 নম্বৰ কুৱেশ্যনটি হৈছে, জুনুকা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ শিশু সাহিত্য। ইয়াৰে অপশ্যন বি শুদ্ধ উত্তৰ শিশু সাহিত্য। 11 নম্বৰ কুৱেশ্যনটি হৈছে, প্ৰতিমাখন সৰু কিন্তু নিভা সোণৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি সম্পৰ্কে এইষাৰ কাৰ উক্তি আছিল? এইটো একেবাৰে সহজ কুৱেশ্যন, আমি সকলোৱে জানো লক্ষ্মীনাথ বেজবৰুৱাৰ। 12 নম্বৰ কুৱেশ্যনটি হৈছে, পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা প্ৰথম অসমীয়া উপন্যাস কোনখন? জয়মতী। ভৱেন্দ্ৰনাথ শইকীয়াই কিমান চনত পদ্মশ্ৰী সন্মান লাভ কৰে? ইয়াৰ অপশ্যন চি শুদ্ধ উত্তৰ 2001 চনত। 14 নম্বৰ কুৱেশ্যনটি হৈছে, 1928 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ 7ম অধিৱেশনখনত সভাপতিত্ব কৰিছিল লক্ষ্মীনাথ বেজবৰুৱা। 15 নম্বৰ কুৱেশ্যনটি হৈছে, প্ৰথম অসমীয়া ৰোমান্টিক কবি কোন? এইটো আটাইতকৈ সহজ কুৱেশ্যন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 16 নম্বৰ কুৱেশ্যনটি হৈছে, পদ্মনাথ গোহাঞিবৰুৱাই তলৰ কোনটো আলোচনী সম্পাদনা কৰা নাই? অপশ্যন বি সুফুৰা, শুদ্ধ উত্তৰ। 17 নম্বৰ কুৱেশ্যনটি হৈছে, অসমীয়া ভাষাত মুঠ কিমানটা বৰ্ণ আছে? অপশ্যন ডি 52, শুদ্ধ উত্তৰ। দন্তীয়া স বৰ্ণটো এটা। ইয়াৰে 4টা অপশ্যনৰ অপশ্যন এ শুদ্ধ উত্তৰ। 19 নম্বৰ কুৱেশ্যনটো হৈছে গ্ৰামাৰৰ ওপৰত, ৰাম ঘৰলৈ গ'ল কোনটো বিভক্তি ব্যৱহাৰ হৈছে ইয়াতে? ৰাম ঘৰলৈ গ'ল, ইয়াতে কোনটো বিভক্তি ব্যৱহাৰ হৈছে? অপশ্যন চি চতুৰ্থী। 20 নম্বৰ কুৱেশ্যনটি হৈছে, তলৰ কোনটোৰ ক্ষেত্ৰত বহুবচন ভুলকৈ ব্যৱহাৰ হৈছে? বহুবচনটো ভুলকৈ ব্যৱহাৰ হৈছে কোনটো শব্দৰ ক্ষেত্ৰত? ইয়াৰে অপশ্যন ডি শুদ্ধ উত্তৰ প্ৰভুসকল। 21 নম্বৰ কুৱেশ্যনটি হৈছে, তলৰ কোনটো বিপৰীত লিংগ শুদ্ধ নহয়? অপশ্যন ডি সখী সখীয়নী, এইটো শুদ্ধ নহয়।
তলৰ কোনটো শব্দৰ মূৰ্ধন্য স্বাভাৱিকতে হৈছে? কণিকা, অপশ্যন এ শুদ্ধ উত্তৰ। নিৰোগ শব্দটোৰ সন্ধি তলৰ কেনেদৰে হৈছে? নি যোগ ৰি, ৰোগ, নিৰোগ। 24 নম্বৰ কুৱেশ্যনটি হৈছে তলত দিয়া জতুৱা ঠাঁচৰ কোনটো অৰ্থ অশুদ্ধ? বিনা মেঘে বজ্ৰপাত, এইটো হৈছে অশুদ্ধ। আকস্মাত হোৱা দুখ, এইটো অশুদ্ধ। ইয়াৰ শুদ্ধটো হ'ব লাগিছিলে আগজাননী নিদিয়াকৈ অহা বিপদ, তাক বিনা মেঘে বজ্ৰপাত বুলি কোৱা হয়, কিন্তু ইয়াতে ভুলকৈ দিয়া হৈছে। 25 নম্বৰ কুৱেশ্যনটি হৈছে কোনটো শুদ্ধ লিখা সম্বন্ধবাচক পুৰুষ বিভক্তিৰ ক্ষেত্ৰত? আপোনাৰ জেঠাৰ। পুল্লিংগ আৰু স্ত্ৰীলিংগ উভয়তে সম্ভ্ৰম অৰ্থত তলৰ কোনটো নিৰ্দিষ্টবাচক প্ৰত্যয় প্ৰয়োগ কৰা হয়? জনা, দুইটা ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয়। সাতাইছ নম্বৰ কুৱেশ্যনটি হৈছে ছাত্ৰ ছাত্ৰীৰ লিখন দক্ষতাৰ মূল্যায়ন কৰোঁতে শিক্ষকে তলৰ কোনটোত আটাইতকৈ বেছি গুৰুত্ব দিব লাগে? ভাৱ তথা ধাৰণাৰ প্ৰকাশ। 28 নম্বৰ কুৱেশ্যনটি হৈছে পূৰ্বপঠন কাৰ্য কিয় কৰা হয়? চি, অপশ্যন চি শুদ্ধ উত্তৰ। পাঠটোৰ সম্পৰ্কে শিক্ষাৰ্থীৰ যি পূৰ্ব জ্ঞান থাকে সেয়া সক্ষম কৰি তুলি শিক্ষাৰ্থীক পাঠটোৰ প্ৰতি সাজু কৰিবলৈ। 29 নম্বৰ কুৱেশ্যনটি হৈছে ভাষা শিক্ষাত তলৰ কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ? শিশু সাহিত্য। 30 নম্বৰ শেষৰ কুৱেশ্যনটি হৈছে মাতৃভাষা আৰু মাতৃদুগ্ধ সমতুল্য এই অভিমত কাৰ? মহাত্মা গান্ধীৰ।